যে কাৰ্তিক দা কৈ থৈছোঁ যদি মোৰ ভিউৱাৰ্ছখিনি আহে অকণমান ডিছকাউণ্ট দিব চকো কাৰ্তিক দা যদি মোৰ ভিউৱাৰ্ছখিনি আহে অকণমান ডিছকাউণ্ট দিব হয় ডিছকাউণ্ট নিশ্চয় পাব কিন্তু 3500 পৰা 4000ৰ ভিতৰত ভাবক আপোনালোকে ইমান ধুনীয়া এটা নেকলেছ পাব সেইটোতো আৰু বহুতেই ধুনীয়া 8900 অনলি 10000 টকাৰ ভিতৰত এইখিনিতো আপোনালোকে নিজৰ লাভ হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু আজি আহিছোঁ মই ভেলেণ্টাইন ডে'ৰ গিফ্ট কিনিবৰ কাৰণে কিন্তু হাজবেণ্ডৰ কাৰণে নহয় কাৰণ মোৰ জীৱনত হাজবেণ্ডৰ বাহিৰেও আৰু এগৰাকী মানুহ আছে মানে মই যাক বহুত বেছি ভাল পাওঁ হাজবেণ্ডকো ভাল পাওঁ ন' ডাউট কিন্তু হাজবেণ্ডক যিমান ভাল পাওঁ সিমানে ভাল পাওঁ চ' তাৰ কাৰণে এটা গিফ্ট ল'ব আহিছোঁ ভেলেণ্টাইন ডে' বুলি আৰু আজি না সোণা না ডায়মণ্ড সেই দুটাটো দেখুৱাইছোঁ বা আৰু মেবি মই এইটো ব্লগত দেখাব পাৰোঁ কিন্তু স্পেচিয়েলি মই আজি আপোনালোকক চিলভাৰ কালেকশ্যন দেখুৱাম মানে ৰূপৰ কালেকশ্যন আৰু এনেকুৱা নহয় যে আগতে আমি ভাবিছোঁ ৰূপ মানে সেই ৰূপৰ এডাল চেইন এটা লকেট বা এটা মুকুতা থকা এটা ৰিং সেইটোৱে ভাবি আছিলোঁ মোৰো সেনেকুৱা এটা কনচেপ্ট আছিলে কিন্তু ইয়াতে আহি মই দেখিছোঁ যে ৰূপ অকল সেইটো নহয় মানে ইমান ধুনীয়া ধুনীয়া ইউনিক কালেকশ্যন আহিছে ৰূপৰ আৰু ভেলেণ্টাইন ডে' আহি আছে চ' ভাবিছোঁ বহুতে ভাবি আছে যে কি গিফ্ট দিওঁ কি নিদিওঁ দিবৰ মনো যায় বহুত কিবা এটা ভাল কিন্তু কিছুমানৰ বাজেটত নিমিলে ধৰক বাজেটত নিমিলে সেইকাৰণে মই ভাবিছোঁ এই ভিডিঅ'টো ফটাফট আপোনালোকক আপলোড দি দিওঁ মেবি কোনোবাৰ হেল্প হ'ব পাৰে আৰু এটা কথা যে ভেলেণ্টাইন ডে' মানে এনেকুৱা নহয় যে অকল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ৱাইফ হাজবেণ্ড তেনেকুৱা নহয় ভেলেণ্টাইন ডে' মানে আপোনালোকে নিজৰ মাক দিব পাৰে আপোনালোকৰ নিজে বাচ্চাক দিব পাৰে দেউতাক দিব পাৰে নিজৰ মানে চবকে দিব পাৰে আৰু এইখিনিতে কওঁ ভেলেণ্টাইন ডে' 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে' বাট যদি আপোনালোকে মনৰ পৰা কোনোবাক বেছি ভাল পায় তো এভৰি ডে' ইজ ভেলেণ্টাইন ডে' ফৰ মি কিন্তু যিহেতু চবেই চেলিব্ৰেট কৰে চ' ভাবিছোঁ আৰু স্পেচিয়েল ফিল কৰাই আৰু মানুহে নিজৰ ভাল পোৱাজনক চ' সেইকাৰণেই আহিছোঁ আৰু দেখুৱাওঁ আৰু আহিছোঁ ক'ত ৰত্নাঞ্জলি হয় মই আগতেও আহিছোঁ বহুতবাৰ আহিছোঁ আৰু শুনিছোঁ যে ইয়াতে ধুনীয়া ধুনীয়া ৰূপৰ কালেকশ্যন আহিছে এতিয়াই আহিছে এতিয়াও সিহঁতে ডিছপ্লেত লগোৱাই নাই লগাই আছে চ' মই বহি আছোঁ মানে একদম ফাৰ্ষ্ট মানে ডিছপ্লেত অহাৰ লগে লগে ব্ৰেণ্ড নিউ কালেকশ্যনবোৰ মোৰ ব্লগতে ফাৰ্ষ্ট আপোনালোকে দেখিব কাৰণ মই এই ভিডিঅ'টো আজি মই ইভিনিং শ্বুট কৰিছোঁ মই কালিলৈকে দি দিম আৰু তেওঁলোকে ডিছপ্লেত লগাই আছে তেতিয়ালৈকে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু দেখুৱাওঁ আৰু দামবোৰো ক'ব মই ট্ৰাই কৰিম আৰু যদি কিবা কুৱেশ্যন আছে প্লিজ মোক ক'ব কমেণ্টত আৰু এটা কথা কৈ দিম মোৰ চেনেলৰ নাম যদি কৈ আহে অকণমান ডিছকাউণ্ট দি দিব তেওঁলোকে আগতে যেনেকৈ দিছিলে এতিয়াও দিছে আৰু GS ৰোড ডনা প্লেনেটৰ অপজিটত আছে ৰত্নাঞ্জলি চবলে এতিয়া কালেকশ্যনবোৰ দেখুৱাওঁ আপোনালোকক এয়া চাওক এডাল কিন্তু আপোনালোকৰ ডায়মণ্ড লুক হয় কিন্তু ডায়মণ্ড নহয় এডাল হৈছে আপোনালোকৰ ৰূপৰ চিলভাৰৰ হয় আৰু বহুত ধুনীয়া হয় আৰু প্ৰাইচটো অবভিয়াছলি ডায়মণ্ডতকৈ সোণতকৈ কম পাব আপোনালোকে আৰু বহুত ধুনীয়া ধুনীয়া ডিজাইন এয়া চাওকচোন যদি আপোনালোকে নিজৰ ভাল পোৱা মানুহজনীক দিয়ে কিমান যে ভাল লাগিব এয়া চাওক ইয়েৰিঙো আছে মই দামবোৰ বাৰু অকণমান পিছত কৈ দিম বা মই ডিছপ্লেত মেবি লগাইও দিব পাৰোঁ যদি গম পাওঁ দামবোৰ আৰু এয়া চাওক আৰু এইডাল এডাল এয়া চাওক ইমান ধুনীয়া এয়া ইয়েৰিঙো আছে চবৰে লগত এইডাল চাওকচোন কেনেকুৱা ধুনীয়া আৰু এইবোৰ হৈছে ৰূপৰ ওপৰত সৰু সৰুকৈ আমেৰিকান ডায়মণ্ড কিছুমান লগোৱা আছে আৰু বহুত বেছি ইন হৈ আছে ইউনিক হয় ডিজাইনবোৰ আৰু এইডাল চাওক এনেকুৱা ধুনীয়া জাষ্ট ৱাও আৰু ইয়েৰিংটো ইয়াৰে এনেকুৱা দীঘল হয় আৰু এইডাল চাওক কিমান বেছি ধুনীয়া আৰু এইবোৰ হৈছে আপোনালোকৰ ৰূপৰ হয় চিলভাৰ কিন্তু পূৰা ডায়মণ্ড নেকলেছৰ নিচিনা এইটো লুক দিয়া আছে মই আকৌ এবাৰ দেখাই দিছোঁ আৰু আপোনালোকক মই দামবোৰ কৈ দিম কিমান হয় চাওক আৰু এয়া চাওক আপোনালোকে আৰ্টিফিচিয়েল কিবা এটা দিয়াতকৈ এনেকুৱা ৰূপৰে এটা আঙুঠি দিবচোন দামটো বহুত কমতে হ'ব লগত বহুত বেছি ধুনীয়া হ'ব আৰু আপোনালোকৰ সম্পত্তি হিচাপতো থাকি যাব এয়া চাওক ৰ'ব এয়া বহুত বেছি ধুনীয়া হয় ডিছপ্লেত ইমান ফ'কাছ কৰা নাই বাৰু মোৰ হাতত এয়া চাওক এয়া ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে বেলেগ বেলেগ কাপোৰৰ লগতো আপোনালোকে মিলাই ল'ব পাৰে আৰু এইটো ৰূপৰ হয় এইবোৰ আপোনালোকৰ 5 গ্ৰাম আছে এইটোৰ মই প্ৰাইচটো সুধিছিলোঁ এইটোৰ প্ৰাইচ আপোনালোকৰ 3000 মান পৰিব 2900 মান এইবোৰ চাওক আৰু এইটো চাওক পূৰা ডায়মণ্ড লুক এটা দিয়া আছে বহুত বেছি ধুনীয়া এইটো বাস্তু শাস্ত্ৰ হিচাপতো কিবা এটা আছে চাগে
আৰু এইফালে আছে কিছুমান ৰূপৰ লকেট এইটো যে মোৰ বহুত বেছি ভাল লাগিছে চাওক ইমান বেছি ধুনীয়া আৰু ইয়াৰে প্ৰাইচটো লিখা নাই বাৰু কিন্তু মই কিমানমান হ'ব বা এইটোৰ কিবা হাইট আৰু এইটোৰ প্ৰাইচ অকল 400 to 500ৰ ভিতৰতে হ'ব চাওকচোন যদি আপোনালোকৰ বাজেট বহুত বেছি কম তেতিয়াহ'লে আপোনালোকে এইটো ল'ব পাৰে ভগৱানৰ মানে এইটো মানে কি আৰু বহুতবোৰ আছে যোনে যাক ভাল পায় যোনটো ভগৱানক ভাল পায় তেনেকুৱা ল'ব পাৰে ইয়াত চাওক বাচ্চাক দিবৰ কাৰণেও ভাল হয় আৰু মই যাৰ কাৰণে ল'ব আহিছোঁ মেবি মই লকেটে লওঁ নেকি ইয়াত চাওক আৰু এইবোৰ চাওক এংকেল হয় ছোৱালীবোৰে খুব বেছি ভাল পায় আৰু ইমান ধুনীয়া ধুনীয়া মৰম লগা ডিজাইন আছে ইয়াত চাওকচোন এইবোৰ ৰূপৰ হয় আৰু নৰ্মেল কিনা পিন্ধাতকৈ আৰ্টিফিচিয়েল এনেকুৱা ৰূপৰে ল'ব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া ইয়াত চাওক ইয়াত কালেকশ্যনবোৰ ইয়াৰে প্ৰাইচবোৰ বা কিমান হ'ব ৰ'ব মই কৈ দি আছোঁ প্ৰাইচ কিমানমান হ'ব আৰু এইবোৰৰ প্ৰাইচ হয় 1143 পৰিব আপোনালোকে আহিলে অকণমান ডিছকাউণ্ট কৰি দিম বুলি কৈছে আৰু এইবোৰ হৈছে পায়েল এয়া চাওক বহুত ধুনীয়া ধুনীয়া ডিজাইন আহিছে পায়েলৰো ৰূপৰ ইমান দিনটো মোৰ ব্লগত আপোনালোকে চাগে সোণা আৰু ডায়মণ্ডে দেখি আহিছে চ' আজি ৰূপৰো দেখাইছোঁ আৰু বহুতে ৰিকুৱেষ্টো কৰি আছিলে চ' এয়া চাওক এইবোৰ হৈছে পায়েল ৰূপৰ বহুতবোৰ কালেকশ্যন আছে ইয়াতে যিখিনি আছে মই সেইখিনি দেখুৱাইছোঁ আৰু ভিতৰতো বহুতবোৰ কালেকশ্যন পাব আপোনালোকে কি চাব আৰু এয়া চাওকচোন ব্ৰেচলেট আৰু এইটোৰ দাম হৈছে 2300 এনেকুৱা বেলেগ বেলেগ ডিজাইনৰো আছে বাৰু বহুতবোৰ আছে এয়া চাওকচোন বহুতবোৰ ধুনীয়া ধুনীয়া ডিজাইনৰ আছে ৰূপৰ হয় এইবোৰ আৰু ইয়াতে আপোনালোকৰ বেলেগ বেলেগ ডিজাইনৰ আপোনালোকে ইয়েৰিঙো পাই যাব এয়া চাওক গিফ্ট দিবৰ কাৰণে বহুত বেছি ভাল হয় আৰু এইটো হৈছে পেণ্ডেণ্ট এইবোৰ চাওক আৰু এইযোৰ চাওকচোন ইয়েৰিং হয় ৰূপৰ 463 অনলি ৰূপৰ ইমান বেছি ধুনীয়া লাগিছে আৰু এয়া চাওক ৰূপৰ চেইনো আছে বাচ্চাৰ হয় বাৰু বাচ্চা মানে কি ডাঙৰেও পিন্ধিব পাৰিব 5 to লেডিছৰ 5 to 600 হয় বেলেগ বেলেগ ডিজাইনৰ আছে বাৰু মিহি আছে অকণমান মতাও পাব আপোনালোকে ডিজাইনবোৰ আৰু এইবোৰ হৈছে বাচ্চাৰ কি নজৰবন বুলি কয় ৰূপৰ হয় ডাঙৰৰো আছে এইটো এংকেল হয় নেকি বা হয় ডাঙৰৰ হয় ন ডাঙৰেও পিন্ধে ন আজিকালি তো বাচ্চাৰ ডাঙৰৰ চবৰে পাব গিফ্ট দিবৰ কাৰণেও ভাল এনেকুৱা নহয় যে ভেলেণ্টাইনতে বোলে দিব লাগে সেইটো নহয় যেতিয়াই মন তেতিয়াই আহক আপোনালোকে আৰু এইবোৰ এংকেলটো দেখুৱালোৱেই আৰু এবাৰ দেখাই দিছোঁ ৰিংবোৰ বহুত বেছি ৰিং আছে মই কেইটামানহে দেখুৱাব পাৰিছোঁ কাৰণ এটা ব্লগত ইমানবোৰ দেখুওৱা পচিবল নহয় অবভিয়াছলি চ' যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু ইয়াৰে ভিতৰতে মই কিবা এটা ল'ম ভেলেণ্টাইন ডে' গিফ্ট হিচাপত মোৰ ভেলেণ্টাইনৰ কাৰণে আৰু এনেকুৱা বাচ্চাৰ ৰূপৰ খাৰু আছে আপোনালোকে অন্নপ্ৰসন্ন বা বাৰ্থডে বা অসুবিধা য'তেই হওক আৰু দিব পাৰে বাচ্চাক চাব গ'লে প্ৰথম মোৰ দীঘা হিচাপতো দিব পাৰে এইবোৰ অলপ ডাঙৰ বাচ্চাৰো আছে মানে অলপ ডাঙৰ ছেটবোৰ এডজাষ্ট কৰিব পাৰে প্লাছ এইটো অকণমান ডাঙৰৰ কাৰণেও হয় মানে 7 years মান বাচ্চাৰো হৈ যাব মানে মোৰ প্ৰিন্সৰ হাতত অকণমান ডাঙৰেই হ'ব মানে অকণমান ডাঙৰ বাচ্চাৰো আছে ইয়াতে বেলেগ বেলেগ ডিজাইনৰ পাব আপোনালোকে বহুত বেছি ধুনীয়া ধুনীয়া আছে আৰু এইটোতো আৰু আমাৰ চবৰে অল টাইম ফেভৰেট চবৰে বাচ্চাই পিন্ধে এনেকুৱা খাৰু চ' দেখাই দিলোঁ মে বি আপোনালোকেও লগা হ'ব পাৰে চ' এইটো 1000 মানৰ ভিতৰত পাই যাব আৰু আপোনালোকে দেখুৱাইছোঁ ইমান বেছি কম প্ৰাইজত আছে মানে গিফ্ট আপোনালোকে কিবা এটা কাপোৰ দিব আপোনালোকৰ টেনশ্যন থাকিব যে ড্ৰেছটো ফিট হ'বনে নাই কিবা দিব চ' এটা আইডিয়াহে দিছোঁ যে ইয়াতে আহি আপোনালোকে কিনিব পাৰে আৰু এইটো বেয়াও নহয় চবেই জানে যে ৰূপৰ বস্তু এনেকুৱা বেয়া নহয় এটা সম্পত্তি হিচাপতো থাকি যাব আৰু সদায় কাৰণে থাকি যাব সেইকাৰণে কৈছোঁ যদি আহে আপোনালোকে আহিব আৰু যদি মোৰ চেনেলৰ নাম কয় তেতিয়াহ'লে আপোনালোকে অকণমান ডিছকাউণ্টটো পাব সদায় নিচিনা কাৰণ মই ইহঁতৰ তাতে বহুতকেইটা ব্লগ বনাইছোঁ আৰু এওঁলোকে মোৰ ভিউৱাৰ্ছখিনি আহিলে অবভিয়াছলি আগতেও সেই দিছে আৰু এইবাৰো দিব চ' আহক আৰু লওক যদি ল'ব লগা আছে আৰু এনেকুৱা নহয় যে ভেলেণ্টাইন ডে' বুলিয়ে যে ল'ব লাগে তেনেকুৱা নহয় যদি কোনোবা কিবা গিফ্ট দিব লগা আছে কি দিওঁ কি দিলে ভাল হ'ব চ' এটা আইডিয়াহে দিছোঁ যদি ভাল লাগিছে আহিব পাৰে আৰু চাওক সোণৰো আছে গ'ল্ডৰো আছে আহিছোঁ যিহেতু অকণমান গ'ল্ডৰো দেখাই দিওঁ কাৰণ কিছুমানে চিলভাৰ নিবিচাৰিব পাৰে সোণৰ বিচাৰিব পাৰে মোৰ কমেণ্টত আহি থাকে যে সোণৰ দেখাওক ৰূপৰ দেখাওক তো আজি আহিছোঁ যিহেতু যিমান পাৰোঁ দেখুৱাই আছোঁ এতিয়া মই গ'ল্ডৰ ৰিংবোৰ দেখাই দিম আপোনালোকক 3500ৰ পৰা 4000ৰ ভিতৰত ভাবক আপোনালোকে ইমান ধুনীয়া এটা নেকলেছ পাব লগত ইয়েৰিঙো আছে আৰু যি হওক এনিভাৰ্চাৰী হওক ভেলেণ্টাইন ডে' হওক বাৰ্থডে' হওক হোৱাট এভাৰ যদি আপোনালোকৰ মনটো কিবা ভাল লাগি আছে আৰু যদি নিজৰ মানুহজনীক দিবৰ মন গৈছে তো এইটো দিব পাৰে বহুত কমত পাব আৰু আহিব মোৰ নাম ক'ব আৰু কাৰ্তিক দা আপোনালোকক ডিছকাউণ্ট দিব সেইফালে বহি আছে
কৈ দিছোঁ যে অকণমান ডিছকাউণ্ট দিব মোৰ ভিউৱাৰ্ছখিনিক চ' কৈছে দিম বুলি চ' আহিব আৰু মই এইটো জেগাত থৈ দিলোঁ কাৰণ এইটো মই নিজে কিনা বস্তু নহয় মোক যদি মিষ্টাৰ গৌতমে দিয়ে মানে মোৰ হাজবেণ্ডে তেতিয়াহ'লে ল'ম চ' ভাবিছিলোঁ অকল গ'ল্ডৰ দেখাওঁ কিন্তু ডায়মণ্ডৰো ইমান ধুনীয়া ধুনীয়া ভেলেণ্টাইন মানে ভেলেণ্টাইন কাৰণে বহুত ধুনীয়া ধুনীয়া সৰু সৰু কিছুমান ৰিং আহিছে চ' ভাবিলোঁ সেইটো দেখাই দিওঁ যিহেতু ওপৰৰ যোনটো লঞ্চ হৈছে নতুনকৈ কৃষ্ণা ওপৰৰ ফ্ল'ৰটোত তো তাতেই আছোঁ তাতে ৰূপৰখিনি আছে চ' আহিছে যদি সেইখিনিও দেখাই দিওঁ কাৰণ কিছুমানে অৰিজিনেল ডায়মণ্ড ল'বও পাৰে চ' সেইকাৰণে আৰু মই কৈছোঁ যিহেতু আপোনালোকক যে কাৰ্তিক দাক কৈ থৈছোঁ যদি মোৰ ভিউৱাৰ্ছখিনি আহে অকণমান ডিছকাউণ্ট দিব চ' কাৰ্তিক দা যদি মোৰ ভিউৱাৰ্ছখিনি আহে অকণমান ডিছকাউণ্ট দিব হয় ডিছকাউণ্ট নিশ্চয় পাব কিন্তু আপোনাৰ কৃষ্ণা ডায়মণ্ডত অলৰেডি সেইটো আপুনি গমেই পায় এইটো আপোনাৰ প্ৰাইচ MRP কৰাই আছে সেইটো ডিছকাউণ্ট নাই বাৰু তথাপি আপুনি তাতে আপুনি ইঞ্চুৰেঞ্চটো পাই যাব ইঞ্চুৰেঞ্চ পাই যাব এতিয়া ডায়মণ্ডতো আপোনাৰ ইঞ্চুৰেঞ্চ দিয়া হৈছে আৰু চিলভাৰতো ডিছকাউণ্ট পাব গ'ল্ডতো পাব ঠিক আছে তেতিয়াহ'লে আহক আৰু মোৰ চেনেলৰ নাম কৈ আহিব কিন্তু তেতিয়াহে চিনি পাব যে মোৰ চেনেল চাই আহিছে তেতিয়াহ'লে মোৰো মুখখন তেওঁলোকে বেছিকৈ ডিছকাউণ্ট দিব দিয়কচোন চ' এতিয়া ডায়মণ্ড দেখাই দিম আপোনালোকক ডায়মণ্ডৰ সৰু সৰু ৰিং কিছুমান আহিছে যোনে যি বিচাৰিছে কিছুমানৰ কম বাজেট আছে তো চিলভাৰ লওক যদি ডায়মণ্ড একদম অৰিজিনেল ডায়মণ্ড দিব বিচাৰিছে তেতিয়াহ'লে ডায়মণ্ডো দেখাওঁ আৰু গ'ল্ডো দেখুৱাই দি আছে চবখিনি দেখুৱাই দি আছে আৰু এয়া চাওকচোন ডায়মণ্ডৰ ৰিংবোৰ আগতেও দেখুৱাইছোঁ এতিয়াও মোৰ কিন্তু এইটো বহুত বেছি ধুনীয়া লাগিছে ক্ৰাউনৰ ডিজাইন হয় আৰু এইটোৰ প্ৰাইচ হৈছে 14,300 অনলি যদি আপোনালোকে দিব বিচাৰে চাওক ইমান মোৰ ভাল লাগিছে ক্ৰাউন একদম মানে মুকুট আৰু এটা বহুত ধুনীয়া লাগিছে এনেকুৱা ধৰণৰ ডিজাইন আৰু আছে ৰ'ব ইয়াতে দেখিছিলোঁ মই এইটো চাওক ক্ৰাউন ডিজাইনৰ মানে এইবোৰ বহুত আনকমন আৰু ইউনিক লাগে মানে মোৰ বহুত খুব বেছি ভাল লাগিছে আৰু সৰু সৰু আছে এইবোৰ চাওক কিমান ধুনীয়া আৰু ইয়াৰে প্ৰাইচ হৈছে 27,300 এইটো পূৰা ডায়মণ্ড পূৰা লুকটো আহিছে আৰু চাওক এইবোৰ এই ডিজাইনটো খুব ধুনীয়া এয়া চাওক ইয়াৰে প্ৰাইচ হৈছে 20,000 ধৰক 19,900 আৰু এয়া চাওক আৰু এইবোৰ হৈছে সৰু সৰু এইটোৰ দাম কম হ'ব 8,600 এইটোৰ দাম এয়া চাওক এইটো 5,000 এইটো 5,900 অনলি এয়া চাওক বহুতে কমেণ্টত কয় যে 5,000ত ডায়মণ্ড ৰিং পাম জানো নাপায় নেকি এয়া চাওক আজি পাই গ'লোঁ আপোনালোকক দেখুৱাইও দিলোঁ ফ'কাছ হৈছেনে নাইবা এয়া চাওক 5,900 আৰু এইটোৰ লগত আপোনালোকক চাৰ্টিফিকেটো দিব যে ডায়মণ্ড হয় বহুতে কমেণ্টত কৈ থাকে চ' তেওঁলোকৰ কাৰণে মই এইটো কৈছোঁ যে এইটো 5,900ত লগত আপোনালোকৰ ৱাৰেণ্টি চাৰ্টিফিকেট থাকিব চ' মিছাতে কমেণ্ট নকৰিব আৰু যে পায়নে নাপায় আহক আৰু চাওক আৰু চাৰ্টিফিকেটখনো লৈ যাওক আৰু মিছাতে কমেণ্ট কৰি নাথাকিব যে পায়নে নাপায় পায় সেইকাৰণে এইটো দেখুৱাইছোঁ আপোনালোকক আৰু এইটো 8,900 এইটো ইমান যে ধুনীয়া মোৰ যে চব লৈ যাব মন যায় সঁচাকৈ দেই এই চাওক হাৰ্ট এইটোতো আৰু বহুতেই ধুনীয়া 8,900 অনলি 10,000 টকাৰ ভিতৰত এইখিনিতো আপোনালোকে নিজৰ লাভ ওৱানক দিবই পাৰে দি দিয়ক বহুত ধুনীয়া ভাল লাগিব পিন্ধিলেও হাৰ্ট শ্বেপৰ ভেলেণ্টাইন ডে' হিচাপত হাৰ্ট শ্বেপ বহুত বেছি যায় আৰু ভেলেণ্টাইন ডে' দিনাখন এনিভাৰ্চাৰীও থাকে বহুতৰ হয়নে তো এনিভাৰ্চাৰী যদি আছে এনিভাৰ্চাৰী আৰু ভেলেণ্টাইন ডে' মিলি মাত্ৰ দিয়ক আৰু এইটো ডাবল হাৰ্ট এনিভাৰ্চাৰী আৰু যদি ভেলেণ্টাইন ডে' হয় আপোনালোকৰ তেতিয়াহ'লে ডাবল হাৰ্টটো দি দিয়ক আৰু এইটোৰ MRP হৈছে 10,000 অনলি চাওক ইমান ধুনীয়া এয়া এইটো এটা কেনেকুৱা ধুনীয়া মানে কি ক'ম আৰু গোটেইবোৰেই ভাল লাগিছে চব মানে এয়া চাওক এইবোৰ এইটোতো মই লোৱাটোৱে এইটো মই লৈছিলোঁ মোৰ বাৰ্থডেত এয়া চাওক পিন্ধি আছোঁ এইটো হয় আৰু এইবোৰ চাওক আৰু যদি আপোনালোকৰ এংগেজমেণ্ট হয় বা আপোনালোকৰ বিয়া হয় তেতিয়া যদি আপোনালোকে জেন্টছৰ কাৰণে বিচাৰি আছে আঙুঠি চ' এইবোৰ জেন্টছৰো আছে এয়া চাওক এইটো ভাল লাগিছে এইটো 50,900 আপোনাৰ ৰুবি আছে ষ্টন এটা আছে এইটো ৰুবি আছে ন হয় ৰুবি হয় আৰু দুইফালে আপোনাৰ ডায়মণ্ড আছে এইটো কিন্তু বহুত ইউনিক হয় ন হয় বহুত বেছি ইউনিক হয় কোনটো চাওঁ বা এইটো চাওক হয় ন বহুত ধুনীয়া হয় এইটো জেন্টছ আৰু লেডিজ দুটাৰে হয় দেই ইফালেহে জেন্টছৰ যেন পাইছোঁ জেন্টছ লেডিজ দুটাৰে মিক্স কৰা আছে ইয়াতে 67,500 এইটো 67,500 ডিসকাউন্ট হৈ যাব ডিসকাউন্ট হ'ব এইটো ডিসকাউন্ট হ'ব নেকি বা ডিসকাউন্টটো হ'বচোন আজি কাৰ্তিক দাকে মডেল কৰি দিছোঁ আৰু
জেন্টছৰ হাত নহয় যিহেতু সেইটো চাওঁ, সেইটো জেন্টছ নে লেডিজৰ? কোনটো? সেইটো এইটো লেডিজ লেডিজৰ ন? সেইটো লেডিজৰ হ'লেও এটা আঙুলি দি দিওঁ না, দি দিওঁ 51,000 দিয়ক মই দি 51,000 দিছোঁ দি দিয়াচোন। চানচতে পিন্ধি লওঁ ইমানটো আৰু ল'ব নোৱাৰোঁ এয়া নোৱাৰিবা ন? এই জুমে হৈ গ'ল এয়া চাওক কিমান ধুনীয়া 51,000 আৰু এইটো মোৰ বহুত ভাল লাগিছে এয়া চাওক এয়া অলপ দামী যদি বিচাৰিছে তেতিয়াহ'লে ইয়াতে আহিব এইখিনি 52,700 এইটো ইয়াতে মানে ডায়মণ্ডবোৰ বেছি আছে আৰু এয়া চেকআপল লাগিলে এইটো এইটো চাওকচোন ইমান ধুনীয়া আৰু এইটোৰ প্ৰাইচ হৈছে আপোনাৰ 38,400 এইটো মোৰ বহুত ভাল লাগিছে অকণ আনকমন হয় আৰু মানে ফ্লাৱাৰ হয় এটা মানে ফুল হয় বহুত ধুনীয়া আৰু ইয়াতে ধুনীয়া ধুনীয়া আছে বাৰু বহুতকেইটাই আছে এইটো গ'ল্ড এইটো কি হোৱাইট গ'ল্ড নেকি কোনটো এইটো পলিশ প্লেটিনিয়াম পলিশ অ'কে এইটো প্লেটিনিয়াম পলিশ এইটোৰ প্ৰাইচ হৈছে 30,100 এয়া এইবোৰ আছে যোনে চিম্পল এনেকুৱা ধৰণৰ ভাল পায় তেওঁলোকৰ এয়া এইটো প্লেটিনিয়াম পলিশ এইটো নহয় হয় পলিশ আছে আৰু এইটো চাওক হাৰ্ট শ্বেপৰ ৱাও ইমান ধুনীয়া লাগিছে চাওক এই চানচতে পিন্ধি লৈছোঁ আৰু ঠিকছে ৱাহ এইটো এটা ইয়া চাওক এইটো পিন্ধো ইয়া চাওক কিমান ধুনীয়া এইটো এটা ইয়া চাওক এইবোৰ হৈছে পিয়'ৰ ডায়মণ্ড চাওক কিমান ধুনীয়া ধুনীয়া 22,000 30,000 তেনেকুৱাতে পাই যাব ইমান ধুনীয়া ধুনীয়া আৰু বহুত আছে আপোনালোকক দেখুৱাই আছোঁ কিমান দেখাম আৰু এয়া চাওক এইটো এটা কেনেকুৱা ধুনীয়া আৰু এয়া চাওক এইবাৰ দেখুৱাই আছোঁ আপোনালোকক গ'ল্ডৰ এয়া ভেলেণ্টাইন ডে স্পেচিয়েল ৰিং কিছুমান আহিছে একদম টিকলু টিকলু এয়া চাওক 8,000 হ'ব আৰু বেলেগ বেলেগ বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে এইবোৰতো বাৰু হেভি হয় এইটো চাওক এইটো ভেলেণ্টাইন ডে'ৰ কাৰণে পূৰা পাৰফেক্ট হ'ব আৰু এইটোৰ প্ৰাইচটো কিমান হৈছিলে এইটো কিমান হ'ব এইটো প্ৰাইচটো 8,000 8,000 মান হ'ব দেই এইটো চাওক স্পেচিয়েল ভেলেণ্টাইন ডে' বুলি আৰু লাভ আৰু চাওক বহুত ধুনীয়া লাগিছে এইটো এয়া এইবোৰ চব হাৰ্ট শ্বেপৰ আহিছে টিকলু টিকলু বহুত ধুনীয়া ধুনীয়া এয়া চাওক এয়া এইটো এটা বহুত টিকলু বহুত ধুনীয়া লাগিছে এয়া চাওক এয়া ইমান ধুনীয়া এইটো বহুত ভাল লাগিছে দেই এইটো বহুত ধুনীয়া ভাল লাগিছে এইটো প্ৰাইজো এইটোৰ অকণমান বেছি হ'ব আই থিংক অলপ বেছি হ'ব দেই এইটো 10,000 মান আই থিংক হ'ব বহুত ধুনীয়া এইটো আৰু ইফালে আছে সৰু সৰু ধুনীয়া ধুনীয়া ৰিং এয়া চাওক এয়া এইটো এটা এয়া চব দেখুৱাই দিছোঁ দেই টিকলু টিকলু ৰিংবোৰ আপোনালোকক কোনটো ভাল লাগে যদি লাগে লৈ যাব এইটো চাওক এটা হাৰ্ট ইমান টিকলু ইমান কিউট তেৰা হয় অকণমান মানে ডিজাইনটো আৰু এইটো এটা চাওক আৰু মই গিফ্ট ল'লোঁ এইটো দেখিছেনে এটা ধুনীয়া কৃষ্ণৰ মূৰ্তি ৰ'ব এয়া চাওক এইটো আৰু কাৰ কাৰণে লৈছোঁ গম পাইছে এইটো লৈছোঁ মোৰ টিকলা প্ৰিন্সৰ কাৰণে কাৰণ মই কৈছোঁ আপোনালোকক যে ভেলেণ্টাইন ডে অকল এনেকুৱা নহয় যে নিজৰ হাজবেণ্ড ৱাইফ বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডকে দিব লাগে তেনেকুৱা নহয় মাক হিচাপত মোৰ ভাল পোৱা মানুহ আৰু এজন হৈছে মোৰ লিটিল প্ৰিন্স চ' তাৰ কাৰণে এইটো লৈছোঁ আৰু গৌতমৰ কাৰণে লোৱা নাই কাৰণ ইমান বেছি দাম হয় সেইকাৰণে লোৱা নাই কাৰণ ইমান পইচা নাই মোৰ তাতে এতিয়া কাৰণ মই কৈছোঁৱে মই এজনী সাধাৰণ হাউচ ৱাইফ হয় চ' মোৰ তাতে ইমান বেছি পইচা নাই আৰু ইয়াৰ আঙুলিবোৰ যিমানহে ডাঙৰ চ' বহুত বেছি যায় সেইকাৰণে চৰি হাজবেণ্ড কিবা নিদিওঁ ফুলে দিম আৰু তোমাক ফ্লাৱাৰ চাৱাৰে দিম এনেকুৱা নিদিওঁ এইটো মই প্ৰিন্সৰ কাৰণে লৈছোঁ কাৰণ মোৰ এইটো বাজেটত মিলিছে মোৰ জমাৰ পইচা দি লৈছোঁ এইটো আৰু সেয়ে আৰু ত' কাৰ্তিক দাক এটা কথা সুধি লওঁ ভিডিঅ'ৰ জৰিয়তে যে মোৰ কিছুমান পুৰণা জুৱেলাৰী আছে ত' সেইটো মই এক্সচেঞ্জ কৰিলে মানে এইবোৰ ইমান ভাল লাগিছে ত' ইমানটো মোৰ পইচা নাই যে নতুনকৈ কিনো আৰু পুৰণা জুৱেলাৰীবোৰ মোৰ পুৰণাই হৈ গৈছে ডিজাইনবোৰ চ' কিবা হয় অফাৰ আপুনি পুৰণা কোনখিনি আপুনি এক্সচেঞ্জো কৰিব পাৰিব ইয়াতে বা আৰু আপুনি চেলো কৰিব পাৰিব আমাৰ ইয়াতে গোল্ড টেষ্টিং মেচিন আছে মেচিনত আপোনাৰ পিউৰিটি টেষ্ট কৰিব পাৰে আৰু যদি হলমাৰ্ক আছে হলমাৰ্ক থাকিলেতো আৰু পিউৰিটি টেষ্ট কৰিব নালাগে আপুনি এক্সচেঞ্জো কৰিব পাৰে চেলো কৰিব পাৰে চেল কৰিলে আপুনি লগে লগে পইচা আপোনাৰ একাউণ্টত দি দিয়া যাব আৰু কাৰোবাৰ যদি আপোনাৰ গোল্ড লোন আছে ক'ৰবাত লোৱা আছে আপোনাৰ তো সেইটো আপোনাৰ আমাৰ ইয়াতে আহিলে আপোনাৰ ৰিলিজ কৰিব পাৰিব গোল্ড লোনটো
আচ্ছা আৰু মেইন আৰু এটা কথা আপোনাৰ নতুনকৈ আমাৰ এড হৈছে দুটা আপোনাৰ গ'ল্ড জুৱেলাৰীত আপোনাৰ ইঞ্চুৰেঞ্চটো পাব আপোনাৰ 1 বছৰৰ কাৰণে ইঞ্চুৰেঞ্চ হৈ যায় এইটো গ'ল্ড পাৰ্চেজ কৰিলে আমাৰ ইয়াৰ পৰা আৰু গ'ল্ডটো আমাৰ ইয়াতে EMI-টো ল'ব পাৰিব এইটো সুবিধাখিনি আছে আৰু এটা কথা সুধো মোৰ তাৰমানে এজনী বা এজনী সুধি আছিলে যে মানে কিছুমান বেলেগ জুৱেলাৰী যেনেকৈ মই নামকেইটা বাৰু নকওঁ এতিয়া কিছুমান জুৱেলাৰীত গ'লে হলমাৰ্ক থাকিলেও তেওঁলোকে মানে সোণাটো গলাই মাত্ৰকৈহে চায় পিউৰিটিটো আপোনালোকৰতো গলাব নালাগে আপোনালোকৰ মেচিনে হলমাৰ্ক আছে যেতিয়া চাই গ'ল্ড এটা দিয়া হলমাৰ্ক থাকিলে আৰু তাতে আপোনাৰ গলোৱা প্ৰশ্ন নুঠে তাতে আমি আমাৰ ইয়াত নগলাই মানে হেৰিত গলাই নিদিয়ে লগে লগে আপোনাক পিউৰিটি হেৰি কৰি মেচিনত দি দিব আপোনাৰ আৰু হলমাৰ্ক থাকিলে পিউৰিটি চাবও নালাগে হলমাৰ্ক নাথাকিলে তেতিয়াহে প্ৰব্লেমটো পাইছোঁ মানে মই ব্ৰেণ্ডটোৰ নাম নকওঁ বাৰু এইটো কোৱাটো মোৰ হেৰি নহয় কিন্তু মানে জুৱেলাৰীৰ এটা ব্ৰেণ্ড আছে যোনে মানে মোৰ বাজনী মানে লৈ গৈছিলে কাণফুলিযোৰ তো মানে এক্সচেঞ্জ কৰিবৰ কাৰণে হলমাৰ্ক আছে তথাপিও তেওঁলোকে গলাইছে আমাৰ ইয়াতে গলাব নালাগে লগে লগে হৈ যাব চ' ভিডিঅ'টো যদি অৰ্পণা বাইদেউ চাই আছা সোধাই দিলোঁ আহিবা আৰু লৈ যাবা আৰু গ'ল্ডৰ দেখুৱালোঁ আপোনালোকক ইমান ধুনীয়া আৰু কৈছোঁ গ'ল্ডত আহিলে গ'ল্ডত আপোনালোকে ডিছকাউণ্ট পাব চ' আজি আপোনালোকক চিলভাৰ ডায়মণ্ড গ'ল্ড গোটেইখিনি দেখুৱাই দিলোঁ আৰু চিলভাৰৰ নতুন কালেকশ্যন মানে ফাৰ্ষ্ট টাইম আহিছে চ' সেইখিনি গোটেইখিনি দেখুৱালোঁ আৰু বাকীবোৰৰ আপোনালোকক অকল ৰিংকেইটাহে দেখুৱালোঁ চ' আজি ভেলেণ্টাইন ডে স্পেচিয়েল এটা ব্লগ লৈ আহিছোঁ আপোনালোকে যদি গিফ্ট কিনিব বিচাৰে আহিব ল'ব আৰু কালিয়ে ভিডিঅ'টো আপলোড দিম তথাপিও আগতে কৈ দিলোঁ হেপী ভেলেণ্টাইন ডে টু অল আৰু যদি আপোনালোকে পেজত চাই আছে তেনেহ'লে প্লিজ ফ'ল' কৰিব চ' আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ বাই বাই